হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। মই এতিয়া এফালে আহি আছোঁ, মানে বহুত দিনৰ পৰা বস্তু এটা ল'ম বুলি ভাবি আছিলোঁ আৰু সেয়া ফাইনেলি আজি আহি পালেহি। মই তাকে ল'বলৈ আহি আছোঁ এতিয়া। আৰু এতিয়া মই ফাইনেলি পাৰ্চেলটো আনবক্সিং কৰিবলৈ লৈছোঁ। মই অৰ্ডাৰ দিছিলোঁ এটা মোবাইল কভাৰটো ভালেই আহিছে। মই যেনেকুৱা দিছিলোঁ তেনেকুৱা ধৰণে আহিছে। ফোনটোৰ লগত ভালেই লাগিব। কভাৰটো পিংক কালাৰ দিছিলোঁ আৰু এইটো চাওক, কভাৰটো এনেকুৱা ধৰণৰ আহিছে। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ এইটো। আৰু ছোৱালীবোৰেতো টেঙা খাই বহুতেই ভাল পায়, আৰু মোৰো আজি মন গ'ল বোলো কিবা এটা টেঙা চটপটা কিবা এটা খাওঁ। তাকে কাজি নেমু এটাকে আনি এনেকুৱা যি জলকীয়া লগত সানি খাবলৈ লৈছোঁ। আৰু মাজে মাজে অলপ মাহঁতৰ লগত কথা পাতি আছোঁ। মাহঁতৰ লগত নাই দেখোঁ বাৰু, মাহঁতে ইমান কেমেৰা আগত ওলাব নিবিচাৰে বাৰু, সেইবাবে মই নিজে কাটি আছোঁ এইফালে খাবলৈ। আৰু মাজতে মই এডোখৰ এনেকৈ টেষ্ট কৰি চাইছোঁ। কোনে মোৰ নিচিনা এনেকৈ টেঙা কাটি থাকিলে মাজতে টেষ্ট কৰিছে, কমেণ্ট কৰি জনাব। আকৌ এটি নতুন মিনি ব্লগত লগ